আজি আমি দেখিবলৈ পাইছোঁ যে কিছুমান আমাৰ বড়ো সংগঠনৰ নামেৰে যিবিলাক সংগঠন কৰি আছে বা কিছু অঞ্চলত বিটিআৰ শান্তি চুক্তিৰ যিবিলাক দফা ৰূপায়ণৰ কাৰণে তেওঁলোকে ইয়াক মানে হেঙাৰ হিচাপে থিয় দিছে বা ইয়াৰ বিৰোধিতা কৰিছে। তো আমি বুজিব পৰা নাই যে বিটিআৰটো এটা সাংবিধানিক ব্যৱস্থাৰ অধীনত এৰেঞ্জমেণ্ট। এইটো বিটিআৰ অঞ্চলত বসবাস কৰা ৩৫ লক্ষ জনসাধাৰণৰ মানে নাগৰিকৰ কাৰণে বা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো এটা সম্পদ হয়। এইটো কাৰো পৈতৃক সম্পত্তি নহয়। সংবিধানৰ আধাৰত যিখিনি এৰেঞ্জমেণ্ট সুবিধা আছে ইয়াৰ আধাৰতে বিটিআৰ শান্তি চুক্তি বা এই বিটিআৰ এৰেঞ্জমেণ্টটো তাত মানে ৰখা হৈছে। তো এই যি বিটিআৰ ইয়াক কোনোবা বিৰোধিতা কৰা যুক্তিযুক্ততা আছে বুলি মই নাভাবোঁ। ইয়াৰ কাৰণে নাভাবোঁ যে বিটিআৰত যিখিনি ভাষা ভাষী ধৰ্মাৱলম্বী যিখিনি জাতি জনগোষ্ঠী আছে সকলোৰে মাটি বাৰী ভাষা ভাষী সুৰক্ষিত হ'ব, প্ৰটেকশ্যন কৰা হ'ব। আৰু ইয়াত কাৰো মানে কাকো ইয়াত আশংকাত বা কাকো ইয়াত মানে ভয় ভাবুকি দিয়াৰ কোনো ইয়াত দফা ইয়াত লিপিবদ্ধ হোৱা নাই। চবেই চাইছে, চবেই পঢ়িছে আৰু এইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে তাত লিপিবদ্ধ আছে। তো যে আমি যে ইয়াত ইউনিভাৰ্চিটি 4খন পাবলৈ গৈ আছোঁ, মেডিকেল ইনষ্টিটিউট 4খন পাবলৈ গৈ আছোঁ, বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আমি পাবলৈ গৈ আছোঁ, ৰেলৱে কোচ ফেক্টৰী আমি পাবলৈ গৈ আছোঁ, বা ইয়াত যে ভিলেজ কাউন্সিল, মিউনিচিপাল কাউন্সিল ডাইৰেক্ট ফাণ্ডিং হ'ব, এই গোটেই সুবিধাবিলাক সকলোৰ কাৰণে হয়। আৰু ইয়াৰ কাৰণে মই ভাবোঁ যে আজি এই ইনক্লুজন আৰু এক্সক্লুজন যি মানে বাউণ্ডাৰী কমিশ্যনক লৈ কিছুমানে বিৰোধিতা কৰিছে। কিছুমানৰ দীঘলীয়া সময় অভিযোগ আছিল যে আমাৰ গাঁও কৰ্তন কৰিব লাগে। তেওঁলোকে বড়োৰ নামত সাংসদ হীৰা শৰণীয়াক জিকাই দিলে এটা আৱেগ অনুভূতিক লৈ পেলাই, আৰু আনপিনেদি তেওঁলোকে হাইকোৰ্টত কেছ দিলে। হীৰা শৰণীয়া ডাঙৰীয়া দুবাৰ সি সাংসদ হৈ পেলাই সি এই কামটো কৰি দিব নোৱাৰিলে সংসদত, আৰু তেওঁ কেছ দি পেলাই হাইকোৰ্টতো এই কাম কৰি দিব নোৱাৰিলে। আজি বিটিআৰ চুক্তিৰ যোগেদি যিখিনি বড়ো অধ্যুষিত গাঁও এইটো অন্তৰ্ভুক্তৰ কাৰণে এটা সুবিধা আহিছে। আৰু যিবিলাকে বিচাৰে, যিবিলাকে তেওঁলোকে আপত্তি জনাইছে আমি বিটিআৰত নাথাকোঁ বা থাকিব নিবিচাৰোঁ, তেওঁলোকৰ কাৰণেও আবেদন দিয়াৰ কাৰণে এটা সুবিধা এটা তাত ৰখা হৈছে। তো তেওঁলোকে কমিশ্যনক আলোচনা কৰক, আবেদন কৰক। ইয়াত আন্দোলন কৰিলে, হাই হাল্লা কৰিলে, প্ৰতিবাদ কৰিলে ইয়াৰ কোনো লাভ নাই। কাৰণ আন্দোলনৰ যোগেদি কোনো কমিশ্যনে আপোনাৰ গাঁও কৰ্তন নকৰে, আপোনাৰ গাঁৱক সোমাই নলয়, আৰু কাকো জোৰ জবৰদস্তিকৈ সোমাই লোৱা কৰ্তন কৰা ইয়াত তেনেকুৱা কোনো সুবিধা নাই। তো কমিশ্যনে চালি জাৰি চাব, ভেৰিফাই কৰিব, ভিজিট কৰিব, আপোনাৰ আবেদন ল'ব, শান্তিপূৰ্ণভাৱে অফিচিয়েলি এইটো হৈ যাব। ইয়াত আপুনি আন্দোলন কৰাৰ নামত আন্দোলন কৰিলে, ৰাজনীতি কৰাৰ নামত যদি ৰাজনীতি কৰিব বিচাৰে সেইটো মানে মূৰ্খৰবাদী একো নহয় বুলি মই ক'ব বিচাৰোঁ। কাৰণ বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে, সশস্ত্ৰ সংগ্ৰাম ইয়াত শেষ হৈ গ'ল, গণতান্ত্ৰিক ৰাজপথ ৰেলপথৰ আন্দোলন ইয়াতে শেষ হৈ গ'ল। তো ইয়াত শান্তি, উন্নয়ন, সম অধিকাৰ, সম উন্নয়ন ইয়াত পৰিৱৰ্তনৰ কাৰণে চবেই কাম কৰি আছে। এনেকুৱা এটা সময়ত যদি আপুনি প্ৰতিবাদ কৰে, আন্দোলন জনায়, কাৰ ওপৰত আপুনি আন্দোলন কৰিব বিচাৰিছে? না চৰকাৰৰ এগেইনষ্টত আন্দোলন, না কমিশ্যনৰ এগেইনষ্টত আন্দোলন, না বড়োসকলৰ এগেইনষ্টত আন্দোলন, না কাৰোবাৰ ওচৰত আন্দোলন। ইয়াত সমস্যা সমাধানৰ কাৰণে দফা অনা হৈছে। আপুনি এইটো আদৰি ল'ব লাগে, আপুনি এইটো সুখ পাব লাগে, আৰু আপুনি এইটো লৈ পেলাই মানে এইটো গৌৰৱ অনুভৱ কৰিব লাগে যে আমি কৰিব নোৱাৰা, আমাৰ সাংসদে কৰিব নোৱাৰা, আমি কেছ দিও আমি এটা ন্যায় নোপোৱা যি বিষয় আছিল এইটো এটা দফাৰ যোগেদি আহিল, আপুনি এইটো আঁকোৱালি ল'ব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, যিসকল নেতা বা যিসকল মানে সংগঠনে এই চুক্তি স্বাক্ষৰ কৰিলে তেওঁলোকক ধন্যবাদ জনাই তেওঁলোকক আদৰি ল'ব লাগে, উষ্ম আদৰণি দিব লাগে। তাৰ বিকল্পে আপোনালোকে প্ৰতিবাদ জনাইছে, সেই প্ৰতিবাদৰ কি মূল্য আছে, কি মিনিং আছে? তো ইয়াৰ কাৰণে প্ৰতিবাদ কৰা মানুহবিলাকে নিজকে প্ৰশ্ন কৰক। প্ৰতিবাদ কৰা মানুহবিলাকে জাতিৰ ওপৰত হেতালি খেলি পেলাই তেওঁলোকৰ আৱেগ অনুভূতিক লৈ পেলাই ভোট পোৱা অংকত, ৰাজনীতিৰ মানে পোৱা অংকত মানে এইবিলাক কাম কৰিলে জাতিটো মানে এইটো আগুৱাই যোৱাতকৈ জাতিটো পিছুৱাই যাব, আৰু জাতি আপুনি দুৰ্যোগত পেলাই থৈ পেলাই নিজক আপুনি মানে আগশাৰীৰ স্থানত লৈ যোৱাৰ বাদে ৰাজনৈতিক লাভালাভৰ বাদে একো নহয়। তো ৰাইজে সকলোৱে বুজি পাইছে, শান্তি বিচাৰিছে, উন্নয়ন বিচাৰিছে, ভাল হোৱাটো বিচাৰিছে। তো ইয়াৰ কাৰণে এই প্ৰতিবাদবিলাক কোনো মানে তাৰ অৰ্থহীন বুলি মই ক'ব বিচাৰোঁ।